हेलो फ्रेंड्स लता सिनिस ब्लॉग লৈ সকলোকে স্বাগতম আৰু দেখিছেনে ভাগিনজনীৰ বিয়াত ইমানে ফূৰ্তি কৰিছে সকলোৱে নাচিছে ইমানে ফূৰ্তি কৰিছে আমাৰ কইনাজনীও নাচিছে একদম ৰব পৰা নাই দেখিছেনে ইমানে নাচিছে সকলোৱে হেকলৈকে চাই থাকিবচোন একদম ইমানে নাচিছে মই ভিডিঅ' কৰি আছো ৰব পৰা নাই তথাপিও মই হেকতে নাচিলোগৈ দেখিছেনে ইমানে নাচিছে বিয়া বুলি ক'লে আৰু কিমান ফূৰ্তি লাগে নহয় জানো সবৰে আজি কাছি আহি আৰু তেনেকৈ যদি গান চান বজাই আৰু বেণ্ড পাতি লৈ যদি অহা হয় আৰু তেনেকৈ আৰু নাচি থাকিলে কিমান ভাল লাগে আৰু মানে ফূৰ্তি মানুহ মানে একদম মানে ফূৰ্তি নাচি ৰাতি কৰি দিছে ৰাতি মানে 12:30 বাজি গৈছে কিন্তু নাচি বেণ্ড পাৰ্টি গ'লগৈ হেৰি বক্সত তেনেকৈ গান বজাই কৰি মানে তেনেকৈ নাচিছে ইমানে নাচিছে দেখিছেনে আমাৰ এজনী কইনাও পূৰা নাচিছে দেখিছেনে ইমান নাচিছে মোৰ কিমান যাওঁ লাগিছে নাচিবলৈ কৈছোঁ নহয় ইমানে মানে যাওঁ লাগিছে নাচিবলৈ কিন্তু যাব পৰা নাই আৰু সকলোকে তেনেকৈ আলহীসকল অহাসকলক মানে তামোল চামোল দিবলগীয়া হৈছে যে সেইকাৰণে মানে বতাহ এৰি থৈ মানে নাচিব যাবলৈ মানে নোৱাৰিলোঁ আৰু কিন্তু ইমানেই নাচিবলৈ মন গৈছিলে দেখিছেনে আমাৰ নাচনী কিমান দেখিছেনে আমাৰ ঘৰত 4-5জনী মানুহেও নাচি আছে আৰু বাকীবোৰ আলহী ওচৰত ইমানে ফূৰ্তি কৰিছে জেঠাই মাহী তেনেকৈ সেই নাচি আছে সৰু ছোৱালীজনী ছাইডত তেনেকৈ একদম তাহাঁতিও বেলেগকৈ নাচি